নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক assamjobalers.com অফিচিয়েল ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, যিটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত যিটো এছিষ্টেণ্ট লক' পাইলট আৰু টেকনিচিয়ানৰ কাৰণে যিটো কম্পিউটাৰ বেছ টেষ্ট হৈছিলে, তাৰপিছত যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু RRB চিলেকশ্যনৰ পৰা আদি কৰি পষ্ট প্ৰিফাৰেঞ্চ আৰু এক্সাম ট্ৰেডবিলাক যিটো চেঞ্জ কৰাৰ কাৰণে এটা অপশ্যন দিয়া হৈছিলে, কম্পিউটাৰ বেছ টেষ্টৰ পিছত যিটো এটা সুবিধা দিয়া হৈছিলে কেণ্ডিডেটবিলাকৰ, সেইটো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব এই ভিডিঅ'টো। প্ৰথমতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ইউটিউবত গৈ assamjobalers.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assamjobalers.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assamjobalers.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে, সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ, ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিটো এক্সাম ট্ৰেড, পষ্ট প্ৰিফাৰেঞ্চ আৰু যিটো RRB চিলেকশ্যনৰ পৰা আদি কৰি এডুকেশ্যন কোৱালিফিকেশ্যন যিটো চেঞ্জ কৰাৰ কাৰণে যিটো সময়সীমা দিয়া আছিলে, সেইটো সময়সীমা দিয়া আছিলে আগতে 1/10/2018লৈকে। বৰ্তমান এই সময়সীমাটো বঢ়াই দিয়া হৈছে 6/10/2018লৈকে। এইটো এটা ভাল হ'ব সকলো কেণ্ডিডেটৰ কাৰণলৈকে, যোনে এতিয়ালৈকে এই প্ৰিফাৰেঞ্চবিলাক চেঞ্জ কৰি দিয়া নাই, বেংক ডিটেইলছৰ পৰা আদি কৰি গোটেইখিনি চেঞ্জ কৰা নাই, তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ। তেওঁলোকে 6/10/2018ৰ ভিতৰত সেই প্ৰক্ৰিয়াটো কৰিব পাৰিব। এতিয়া কেনেকৈ কৰিব, ষ্টেপ বাই ষ্টেপ মই আপোনালোকৰ মাজত লৈ আহিছোঁ, চাই থাকিব। আপোনালোকে ইতিমধ্যে দেখিছে মোৰ কম্পিউটাৰ স্ক্ৰীণত RRB ৱেবছাইট এটা খোল খাই আছে। এইটো RRB গুৱাহাটী ৱেবছাইট হয়। তলফালে আপোনালোকে এখন নটিফিকেশ্যন দেখিবলৈ পাইছে, ক্লিক হিয়াৰ CENN এছিষ্টেণ্ট লক' পাইলট LP টেকনিচিয়ান, তাত ক্লিক কৰিব। তাৰপিছত কাষত যিটো ইনষ্ট্ৰাকশ্যন লিংকটো আছে তাত আপুনি ক্লিক কৰিব, তলত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি যিটো ইনষ্ট্ৰাকশ্যনখিনি আছে আপুনি ভালদৰে পঢ়ি ল'ব, গোটেই ইনষ্ট্ৰাকশ্যনখিনি। লগ ইন কৰাৰ পৰা ক্লিক কৰিব, লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এখন উইণ্ড' খোল খাব, য'ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID, মই এটা ৰেজিষ্ট্ৰেশ্যন IDটো আপোনাৰ ভৰাই দিছোঁ। তাত লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID, ডেট অফ বাৰ্থ আৰু ছিকিউৰিটি কোড হিচাপে আপোনাৰ যিটো ছিকিউৰিটি কোড আপোনাৰ তাতে দেখুওৱা থাকে, ছিকিউৰিটি কোডটো আপুনি এণ্টাৰ কৰি দিব লাগিব। মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন ID, ডেট অফ বাৰ্থখিনি এণ্টাৰ কৰি দিছোঁ, ছিকিউৰিটি কোড এণ্টাৰ কৰি দিছোঁ, লগ ইন কৰি দিছোঁ। লগ ইন কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ RRB চিলেকশ্যনৰ কাৰণে এটা অপশ্যন আহিব। RRBত মই ইয়াতে RRB গুৱাহাটী চিলেক্ট কৰি দিছোঁ, RRB গুৱাহাটী চিলেক্ট কৰি দিছোঁ। তলফালে আপোনাৰ আহি গৈছে চিলেক্ট RRB গুৱাহাটী। কনফাৰ্ম কৰিবৰ কাৰণে ছাইডত এটা অপশ্যন আছে, ছাইডৰ অপশ্যনত ক্লিক কৰি কিনে ছিকিউৰিটি কোডটো মই এণ্টাৰ কৰি দিছোঁ। আপোনালোকে দেখিছে মই ছিকিউৰিটি কোডটো এণ্টাৰ কৰিছোঁ, ছেভ নেক্সট কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে প্ৰিফাৰেঞ্চটো আহিছে, NF ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, টেকনিচিয়ান গ্ৰেড 3 ছিগনেল, টেকনিচিয়ান গ্ৰেড 3 টেলিকমিউনিকেশ্যন। প্ৰায়ৰিটি দিব দিছে, প্ৰায়ৰিটিটো মই তাত এণ্টাৰ কৰি দিছোঁ। প্ৰথমত প্ৰায়ৰিটি দিছোঁ আপোনাৰ 1, ছেকেণ্ডত দিছোঁ 2, তাৰপিছত ছাবমিট কৰি দিছোঁ। প্ৰায়ৰিটিটো আপোনালোকে পষ্ট ৱাইজ আপুনি যিটো দিব বিচাৰে সেইটো দিব পাৰিব। ছিলেক্ট কৰি কিনে প্ৰায়ৰিটিটো দিয়াৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন উইণ্ড'খনত পুনৰবাৰ আপোনাৰ যিটো আছে প্ৰায়ৰিটি অপশ্যনটো কনফাৰ্ম কৰিব দিব। কনফাৰ্মেশ্যনৰ কাৰণে আপুনি ৰাইট ছাইডত যিটো আছে ক্লিক কৰি কিনে আপুনি যদি কিবা ভুল হৈছে প্ৰায়ৰিটিটো চেঞ্জ কৰিব বিচাৰে, আপুনি এডিট কৰি কিনে চেঞ্জ কৰিব পাৰিব, নতুবা কনফাৰ্ম কৰি দিব। যদি ঠিকে আছে, কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ কনফাৰ্ম হৈ যাব, চিলেক্টটো ছাবমিট কৰি দিব। এক্সাম ডেটটো আপুনি যিটো এক্সাম দিছিলে, ইলেক্ট্ৰনিক্স মেকানিক, ফিজিক্স মেথছ, ৱায়াৰমেন, মই ফিজিক্স মেথছ চিলেক্ট কৰি দিছোঁ। ফিজিক্স মেথছ চিলেক্ট কৰাৰ পিছত যিটো ছিকিউৰিটি কোড আছে, ছিকিউৰিটি কোডটো আপুনি এণ্টাৰ কৰি দিব। ইয়াতে এক্সাম ডেটটো আপুনি যিটো এক্সাম ডেট আছিলে সেইটো আপুনি বহুৱাই দিব। ছিকিউৰিটি কোড এণ্টাৰ কৰি যেতিয়া ছাবমিট বাটনটো ক্লিক কৰিব, ছাবমিট বাটনটো ক্লিক কৰাৰ লগে লগে কনফাৰ্মেশ্যন পেজ আকৌ এটা খোল খাব। তাত ৰাইট ছাইডত আপুনি কনফাৰ্মেশ্যনটো ক্লিক কৰি কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে
কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনাৰ বেংক ডিটেইলছখিনি আহিব। বেংক ডিটেইলছখিনিত আপোনাৰ একাউণ্ট হোল্ডাৰৰ নাম, একাউণ্ট নাম্বাৰ, IFSC কোডৰ পৰা আদি কৰি গোটেইখিনি ডিটেইলছ আহিব। যদি ঠিকে আছে আপুনি কনফাৰ্ম কৰিব পাৰে, নহ'লে মডিফাই কৰি ল'ব পাৰিব। এই যিটো কপিটো আছে আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰে, PDF হিচাপে ডাউনলোড কৰি ল'ব পাৰে। ইয়াৰ ওপৰত আপোনাৰ আহি গৈছে, ইউ হেভ ছাকচেছফুলি কনফাৰ্ম বেংক একাউণ্ট ডিটেইলছ। এইখিনি আছিলে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত যিখিনি আপোনাৰ কৰিবলগীয়া আপডেট, যিখিনি আপডেট আপুনি কৰিবলগীয়া আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, যদি বেয়া পাইছে ভিডিঅ'টো চাই কিনে তেতিয়াহ'লে ডিছলাইক কৰিব পাৰে। পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰি আপুনি assamjobbalers.com যিটো লেটেষ্ট এপ্লিকেশ্যন আছে আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব। ফেচবুকত নটিফিকেশ্যনবোৰ পাই থাকিবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। সকলো নটিফিকেশ্যনবোৰ আপুনি আপোনাৰ মোবাইলত পাই থাকিব পাৰিব। পুনৰবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobbalers.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ।